অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ পাঠ নম্বৰ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ পৰা তোমালোকক এছাইনমেণ্ট 4টা দিয়া হৈছে। ইতিমধ্যে দুটা এছাইনমেণ্ট আগৰটো ভিডিঅ'ত কোৱা হৈছে। 3 আৰু 4 নম্বৰটোৰ এছাইনমেণ্টৰ কাৰণে 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ দেশসমূহত প্ৰযোজ্য হৈ থকা সংবিধান কেই প্ৰকাৰৰ আৰু কি চমুকৈ ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে 75 পৃষ্ঠাৰ সংবিধানৰ প্ৰকাৰ এই পাঠটো ভালকৈ পঢ়িব লাগিব। আৰু ইয়াত দিয়া আছে বিশ্বৰ সংবিধানৰ প্ৰকাৰ: লিখিত সংবিধান 1, 2 অলিখিত সংবিধান, 3 নমনীয় সংবিধান আৰু 4 অনমনীয় সংবিধান। লিখিত সংবিধান কাক বোলে এই দফাটো দিয়া আছে, এইখিনি লিখিলে হ'ল, বৈশিষ্ট্য লিখিব নালাগে। অলিখিত সংবিধান দিয়া আছে, দফাটো লিখিলে হ'ল, বৈশিষ্ট্য লিখিব নালাগে। ঠিক তেনেদৰে নমনীয় সংবিধান আৰু অনমনীয় সংবিধান এইখিনি লিখিলেই তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ পৰা হ'ব। চতুৰ্থটো প্ৰশ্ন হৈছে তোমালোকৰ অঞ্চলত থকা সংঘ বা ক্লাব ঘৰ বা মহিলা সমিতি বা আত্মসহায়ক গোট এটাৰ নাম লিখা। যিকোনো এটা অনুষ্ঠানৰ নাম লিখিব লাগে। সেই অনুষ্ঠানটো কেনেদৰে পৰিচালিত হয় আৰু ইয়াৰ প্ৰধান কাম কি 100টা শব্দৰ ভিতৰত উত্তৰ লিখা। তোমালোকে তোমালোকৰ মাক দেউতাকক এই বিষয়ে সুধিব পাৰিবা, বা মই এটা উদাহৰণ তোমালোকক দি দিছোঁ। ধৰি লোৱা আমাৰ অঞ্চলত থকা সংঘটোৰ নাম হৈছে মিলনজ্যোতি সংঘ ৰজাবাৰী। মই এটা উদাহৰণহে দিছোঁ। তোমালোকৰ অঞ্চলত থকা সংঘটো বা ক্লাবটো বা মহিলা সমিতিখন বা আত্মসহায়ক গোটটোৰ নামটো লিখিবা। কেনেধৰণে এই অনুষ্ঠানটো পৰিচালনা হয়, মই এটা উদাহৰণহে দিছোঁ। আমাৰ অঞ্চলত থকা মিলনজ্যোতি সংঘটো, এইটো কেৱল উদাহৰণহে দিয়া হৈছে, 21জনীয়া সদস্যৰে গঠিত। 21জন সদস্যৰ ভিতৰৰ পৰা এজনক সভাপতি আৰু এজনক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে কাৰ্যকৰী সমিতিখন। সভাপতি সম্পাদকৰ নেতৃত্বত মাহেকত বা 2 মাহৰ মূৰে মূৰে সংঘটোৰ কাম কাজৰ ওপৰত আলোচনা হয় বা সভা হয়, আৰু পৰৱৰ্তী কি কাম কৰিব সভাত সিদ্ধান্ত লোৱা হয়। এবছৰৰ মূৰত এখন বাৰ্ষিক সভাৰ জৰিয়তে কাম কাজৰ খতিয়ান সম্পাদকে ব্যাখ্যা কৰে। প্ৰধান কাম হিচাপে সংঘ এটাৰ অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়ন সাধনৰ বাবে খেল ধেমালি সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা, অঞ্চলটোৰ জনসাধাৰণক বেংক ব্যৱস্থাৰ সৈতে জড়িত কৰা, অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক উন্নতিৰ বাবে সহযোগিতা আগবঢ়োৱা, অঞ্চলৰ জনসাধাৰণক অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ বাবে সজাগতা অনা। যদি তোমালোকৰ অঞ্চলত আত্মসহায়ক গোট আছে, তেতিয়াহ'লে আত্মসহায়ক গোটটো কেনেধৰণে কেইজন সদস্যৰে গঠিত, তেওঁলোকে কেনেকৈ আত্মসহায়ক গোটৰ সভাবিলাক পাতে, আৰু তেওঁলোকৰ প্ৰধান কাম কি তোমালোকৰ মা বা দেউতা বা ওচৰ চুবুৰীয়াক সুধিলে এই সন্দৰ্ভত তোমালোকে উত্তৰ পাবা। গতিকে তোমালোকে এই 4 নম্বৰ এছাইনমেণ্টটো তোমালোকৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। তোমালোকে উত্তৰখিনি কৰিবলৈ যত্ন কৰিবা।